Hello guys, welcome back to my YouTube channel. Moita school jabo ulaisu. Hello guys, my jamu bhat khoi ase. Ako ketia log paba কৈ দিয়া আকৌ ketia log paba কৈ দিয়া Kon pisat log pam. নখনি পিছত নে হেৰিয়ত কেটা বজাত ছুটি দিব কৈ দিয়া 2:30 ছুটি দিব আৰু কেটা বজাত পাবাহি 2:40 বাছখন কিমান দেৰি হয় কোনফালৰ পৰা আহিব বাছখন স্কুল ফালে আহিব স্কুল ফালে বাছখন কোন চাইড আহিব তিনচুকীয়া চিয়াপতি ফালে আহিব চিয়াপতি তাৰপিছত কোনফালে আহিব ভোলা মেডিকেল তাৰপিছত ক'ত নামিব তোমাক ক'ত নমাব ক'ত নমাব কোন কি আছে জানে নাম হে ধনুকা কলেজ ধনুকা কলেজ অভাৰব্ৰিজত নমাব DRM অফিচৰ ওচৰত DRM অফিচৰ আৰু কিবা খাই লোৱা আৰু টিফিনত আজি কি নিছা কৈ দিয়া ৰুটি চব্জি কি নিব দিয়ে টিফিন স্কুলত কি নিব দিয়ে ৰুটি চব্জি আৰু কি স্কুলত চাওমিন নিব দিয়ে স্কুলত কি নিব দিয়ে মিছা কথা কৈছ কি নিব দিয়ে কৈ দিয়া আকৌ তোমালোকৰ স্কুলত কি নিব দিয়ে কেলে এনে কৈছা ভালকৈ কৈ দিয়ে ৰুটি চব্জি অঁ নিব নিদিয়ে কি নিব নিদিয়ে মাংস তাৰপিছত এতিয়া আমাৰ পাপাই ডিউটিলৈ যাব এতিয়া এইটো ওলাইছে থৈ দিয়া সেইফালে থৈ দিয়া বাই 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 হ'ব তাৰপিছত এতিয়া আমি কেইটা বজাত যাব লাগিব এতিয়া স্কুল আমি 8:30 কি 8:30 স্কুল যায় আকৌ 7:30 বাজিব এতিয়া 7:30 আমাৰ দাদাই টায়াৰ লগোৱা নাই আজি পাহৰিলা নেকি তুমি লুকাইছ কেলে টায়াৰ লগাবলৈ পাহৰিলে আজি উঠা যোৱা ৱাটাৰ বটলটো আনিব যোৱাচোন অঁ নাই দেই ফিনিছ কৰি দিলে দেই এতিয়া ইহঁতক স্কুলত থৈ আহোঁ বাছত তুলি থৈ আহোঁ তাৰপিছত আকৌ পিছত লগ পাম ন শুনছোঁ কৈ দিয়া আহি আকৌ লগ পাম বাই বাই ওলাই গ'ল আমাৰ প্লেয়ানছয়ে ওলাই গ'ল এতিয়া ওলাই গ'লো দাদা ক'লৈ গ'ল আহা সোনকালে দেৰি হৈছে লুকাইছে ব'লা এতিয়া বেটাহঁতক বাছত তুলিবলৈ যাওঁ মই এতিয়া বেটাহঁতক থৈ পালোঁ এঘণ্টামানে হ'ল ভিডিঅ' কৰা নহ'ল তাৰপিছত অলপ ফ্ৰেছ হৈ ল'লোঁ কাপোৰ কানি কেইটামান ধুই ল'লোঁ তাৰপিছত এতিয়া এইটো লগতে থাকিব লাগিব আৰু এতিয়া এইটো পোৱালিটো আমাৰ এইটো হ'ল মানে এইটো সিদিনা বজাৰৰ পৰা লৈ আহিছিলে হাজবেণ্ডে দুটা আনিছিলে এটা ঢুকাই থাকিলে পিছদিনাখনে কিন্তু এইটো বাচি গ'ল এতিয়া এইটো কিন্তু এতিয়া বহুত প্ৰব্লেম দিছে মানে এইটো জ্বলে গ'লো মই লৈ যাব লাগে য'ত গ'লেও লৈ যাব লাগে তেনেকুৱা মানে মানুহ নাই নক'লে চাকৰি সেইকাৰণে মানে আনি মানে অলপ প্ৰব্লেমেই হৈছে মানে লৈ যাব লাগে এতিয়া ভাত পানী বনোৱা নাই ভাত পানী বনাই আকৌ 2:30 বেটাহঁতক আনিবলৈ যাম চাই থাকিব কি কৰোঁ এনেকৈয়ে মোৰ দিনটো পাছ হয় কেনেকৈ পাৰ হৈ ক'বই নোৱাৰোঁ দিনটো ঠিক আছে বাৰু এতিয়া আমি ভাত পানী বনাওঁগৈ ন বাই বাই কৈ দিয়া হেল্ল' ফ্ৰেণ্ডছসকল মোৰ এতিয়া ভাত পানী বনাই শেষ হ'ল কি কৰোঁনো বুলি ভাবিলোঁ এই কালি ঘৰৰ ওচৰতে সকাম হৈছিলে ইয়াতে আইতাই পিঠা এইখিনি দিছিলে এনেই কোনোতো নাখায়নো পিঠা এনেকৈ
মানে বনাই দিলে মানে এনেকৈ যদি এইটো ইডলি টাইপৰ চেপত মানে বনাই দিওঁ নহয়, তেতিয়া মানে বেটাহঁতে খাবলৈ ভাল পায়, নহ'লে কিন্তু নাপায়। এনেই মানে ক'ত পিঠা খাব আৰু তাকে ভাবিলোঁ আৰু এইখিনিকে বনাই লওঁ বুলি। সিহঁতি অহা মানে এতিয়ালৈকে টাইমটো হোৱা নাই, মানে 2:30 বজাই নাই, এনেই এইখিনিকে বনাই লওঁ বুলি ভাবিছোঁ আৰু। আপোনালোকে কেতিয়াবা পিঠাবিলাক এনেকুৱা সকামৰ পিঠাবিলাক যদি এনেকৈ থাকি যায় ন, তেতিয়াতো খাবলৈ মন নাযায়। এনেকৈ বনাই নে নবনাই চাবচোন। ইডলি চেপত বনালে চাহৰ লগত খাবলৈও ভাল লাগে। ইয়াত এতিয়া 16টা হ'ব মানে, এনেকৈ আৰু এতিয়া গৈতো এনেকৈ কৰি নহ'ব এইটো। টোটেল 16টা হয় আৰু এনেই পেলাই দিয়াতকৈ বনাই দিছোঁ আৰু। এতিয়া এইখিনি কুকাৰ এটা লৈ কুকাৰটোত অলপ মানে ঠাণ্ডা পানী দি উতলাই ল'ব লাগিব। পানীখিনি বেছি দিব নালাগে, অলপ দিব লাগিব। তাৰপিছত এই ফ্ৰেমটো তাত সুমিয়াই দিব লাগিব, ঢাকনিখন বন্ধ কৰি দিব লাগিব কুকাৰৰ। তাৰপিছত 3টামান হুইচেল মৰাৰ পিছত যেতিয়া মানে অলপ ঠাণ্ডা হ'ব ন, তেতিয়া উলিয়াম। তাৰপিছত আপোনালোকক দেখাইছোঁ আৰু পিছত। হেল্ল' গাইছ, এতিয়া বেটাহঁতক আনি হ'ল, আকৌ মই যাব লাগে এতিয়া বজাৰ কৰিবলৈ। এতিয়া চাওঁ কিমান দেৰি হয় বজাৰ। কিবা লৈ আনিবা দেই। আনিম বাৰু। কি লাগিব? কেনেকুৱা লাগিব? ষ্টিং। ঠিক আছে, হ'ব বাৰু। হেল্ল' গাইজ, আমি এতিয়া বজাৰ কৰিব গৈছোঁ বাইদেউৰ লগত। বাইদেউ লাজ কৰিছে। এতিয়া ক'বলৈ ৰাম কেনে উঠাইছে বাৰু। ভাল লাগে ন? ভালে লাগিছে। ওচৰৰ পাছত মই যাব পাৰিম। পিছল কিনিব কাপোৰটো সেইকাৰণে ভাল লাগে। পচন্দ হৈছে নে নহয় চাই লোৱা। সেইখন মানে কি সেইটো তুমি ধৰি থকালৈকে আহিব নেকি? এটা সাদৰ জোৰ আহিব। বেলেগ চোৱা অকণ হ'লে বেলেগ চোৱা। হ'ব আমি এতিয়া বেটিলে কি চাইছোঁ? ফ্ৰক। जरूरी नहीं है भैया, मैं नहीं था बोल के पूछ रहा हूँ। अगर मैं रहता तो आपको वैसा दे दूँ। पापा से बात कराओ तो कहीं है ना, वो भैया का सुबह लिया तो शेरवानी वगैरह चेक कर लिया था। शेरवानी नहीं, वो जूती वगैरह 4 बैग कितना है हमारा? ये 4-5 बैग है। আমি নাম যে চাইছিলোঁ যে হঠাৎ চাবগৈ লাগে নহ'লে খোজকাঢ়ি থাকিব মন নাযায় ন। ক'ত চাইছিলোঁ? সেই ডাঙৰখন যে অঁ তাতে যাম বুলি ভাবিছিলোঁ, কিন্তু কিমান দূৰ বাৰু এইবাৰ? হৈ যাব লাগিব। নাই ন? নাই। এইটো ভাল লাগিছে। এইবিলাক কিমান দাম? কি হ'ব এইটো ঠিক আছে। তাত কিমান কৈছিলে?
ডিজিটাল প্ৰিণ্ট হ'ব ইয়াৰ এইটো অকলে এইটো কালাৰে আহিছে নেকি বুলি সব দোকান যিয়ে ভিতৰত ফুলৰ ডিজাইন আৰু এটা পাই যাব ফুলৰ ডিজাইনটো এটা ফুলৰ ডিজাইন ভাল লাগে খুলিব এই জমু লগ মোৰ কচ মাব এই জমু নহ'ব তাইলৈ নহ'ব তেতিয়াহ'লে 6 নম্বৰ কি 7 নম্বৰ লাগিব 7 হয় এইটো এইটো সৰু 7 আকৌ সৰু ল'ৰা পিন্ধা ডাঙৰটো দিয়া নহয় মানে কি হ'ল বস্তুটো এই হেৰিকেইটা ঠেক তাৰমানে অঁ সেইটো এই পান্নাকেইটা যে সেইকেইটা মানে পাতল ভৰি হ'ব লাগিব এইযোৰ হ'ব না চব হ'ব খালি ঠিক আছে কেই নম্বৰ এইযোৰ 1 নম্বৰ এইযোৰ হ'ব কিজানি গ্ৰীণ কালাৰযোৰ ভাল নহয় 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 কালাৰটো বেলেগ কওক বাইদেউ সাইজটো কোন নাযাক যাক 6 নম্বৰ লাগিব না তাক এটোৱে সাইজ ল'ব লাগিব এইটো ল'ব লাগিব 8 নম্বৰ সেইটো এইটো সাইজটো সৰু নহয় নে साइज तो सरू আছে ना ये उसका 6 लगता है उसको यही साइज लेना पड़ेगा हाँ वही तो दे दो उसको पैक कर दो যদি নহয় তেতিয়া নহ'লে रिटर्न দিব নোৱাৰিম বহুত দূৰত যাব कोई बात नहीं ना आप ले दीजिए ना इनकेस अगर छोटा बड़ा हुआ रिटर्न हो जाएगा पैसा मिल जाएगा कौन आएगा मान तीटा वर्ष से ना अरे 2 महीना 1 महीना बाद होगा 1 महीना बाद होगा आराम से पिंधी में एकदम हम खराब नहीं करेगा किमान 99 এইবোৰ দৌল ডাঙৰ কেম্পখন নাই চাগে ডাঙৰখনে ল'ম বুলি ভাবিছোঁ এইবোৰ পুতলা নাই এই খেলনা বস্তু चाहिए था हाँ लड़की लड़की हाँ वहाँ 1 साल हो डॉक्टर से कुछ खेलिब न 99 न 99 ধমাকা আপোনালোকৰ বাবে লৈ আহিছে 4,000 লাগিব কিমান ৰেট হ'ব কিমান হৈছে পাউণ্ড পাউণ্ড 400 ৰ পৰা ষ্টাৰ্ট হ'ব 400 টকা কিবা ডিজাইন আছে ইমান ছোৱালী হয় 1 year ডোল টাইপৰ ন ডোল টাইপৰ দিব লাগে ছোৱালী নাম্বাৰটো দি দিয়া হোৱাটছএপত হেৰি কৰি দিব দাম ল'ব সেইটোৱে ভাল লাগিছে ন মই চাই ল'ম মই এনেই চাইছোঁ হাই গাইছ এতিয়া পালোহি বজাৰ কৰি আহিলোঁ আৰু এতিয়া বহুত ভাগৰ লাগিছে গা চা ধুই লওঁ গা পা ধুই লওঁ তাৰপিছত অথনি যে কৈছিলোঁ এইখিনি পিঠা বনাম বুলি কৈছিলোঁ যে এইবোৰ এনেকুৱা হ'ল আপোনালোকে বনাই চাব
হেল্ল' গাইজ এতিয়ালৈ বাই বাই লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব ভাল চাওক আজিলৈ বাই বাই কাইলৈ লগ পাইছোঁ বাই বাই